হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আপোনালোক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে আজি ৰাতিপুৱাৰ পৰা গধূলি ইমান যে বৰষুণ দি আছে আৰু পুতুককৈ সাৰ পালোঁ, দুপৰীয়া শুইছিলোঁ। ভাবিছোঁ কিবা এটা বনাই দিওঁ, ৰ'লকে খাবলৈ মন গ'ল। মোবাইলটো খুচৰি থাকোঁতে দেখিলোঁ ৰ'ল কোনোবাই খাই আছে, মোৰো খাবলৈ মন গ'ল। ইমান ডাৱৰীয়া বতৰ, ওলাই যাবলৈ মন নগ'ল, ভাবিলোঁ ঘৰতে বনাই দিওঁ। সেইকাৰণে ময়দাৰে মই দুটা লাডু বনাই ল'লোঁ আৰু চিম্পুলকৈ বন্ধাকবি, বিলাহী আৰু পিঁয়াজ এটা দি অকণমান চয়া চচ মিক্স কৰি অকণমান পূৰা কাঢ়া জুইত ভাজিলোঁ। আৰু যিহেতু একদম চিম্পুলকৈ খায়ো ভাল নালাগে, সেইকাৰণে মই লগত অকণমান মেয়নিজ এড কৰি দিছোঁ আৰু অকণমান চীজো এড কৰি দিছোঁ। মেয়নিজ আৰু চীজটো ৰ'লত থাকিলে আচলতে চিকেন বা এগ নহ'লেও ৰ'লটো খাব পাৰি আৰু মই সেনেকৈ খাই ভাল পাওঁ আচলতে। আৰু লগালগ বনাই দিলোঁ, আচলতে বেছি টাইম নালাগিলে, খুব 5 মিনিটত মোৰ ৰ'ল একদম তৈয়াৰ হৈ গৈছে। এফালে হাজবেণ্ড আছে, শুই মই মাতি আছোঁ আহা আহা, সি একদম লগালগ এইটো বনোৱা দেখি মনটো ভাল লাগি গ'ল। ভাবিছিলোঁ ইমান এটা ভাল নহ'ব, প্ৰথমতে ইমান খাবলৈ ইচ্ছা কৰা নাই, মই গম পাইছোঁ। কিন্তু যেতিয়া খালে সি খুব ভাল পালে। আজিৰ পৰা বোলে সি নিজে বনাই মানে কি কিনি নাখায়, মোৰ হাতেৰে বনাই খাব। যি হওক ভাল লাগিলে বাৰু। আপোনালোকে ট্ৰাই কৰি চাবচোন চিম্পুলকৈ, কিন্তু মিছা নকওঁ, ৰ'লটো খাবলৈ খুব টেষ্টি হৈছে।